গুড মৰ্ণিং। ৰাতিপুৱাই টুকুবিহঁতক পথাৰত মানে বিলৰ পাৰলৈ দেউতাৰ লগত লৈ আহিলোঁ। এয়া দেখিছেনে তাৰ কিমান ফূৰ্তি। আৰু এয়া চৌপাশৰ পৰিৱেশটি আপোনালোককো দেখুৱাই দিলোঁ। ৰাতিপুৱা সূৰ্য উদয় হৈছে মাথো আৰু এয়া আমাৰ চাৰিওফালৰ পৰিৱেশটো। আৰু এইখন হৈছে আমাৰ অসমৰ বিখ্যাত বিল দীপৰ বিল। আৰু ইয়াত দীপৰ বিলৰ ৰাতিপুৱা নান্দনিক দৃশ্য আপোনালোকে উপভোগ কৰকচোন। এয়া আমাৰ টুকু বেবী কিবা কিবি ঘাঁহ খাই আছে আৰু ইয়াত চিলনী দুগৰাকী জিৰণি লৈ আছে ৰাতিপুৱা। আৰু যদি আপোনাক ৰাতিপুৱাই মাছ লাগে এওঁলোকৰ পৰা আপুনি ডাইৰেক্ট কিনি ল'ব পাৰে।